কবিতাৰ শিৰোনাম আধা ভঙা বুটাম। কবি অনুস্মিতা ফুকন। কবিতা পাঠ হিৰণ্য মহন্ত। ভাল লগা পুৰণি কামিজটো বিচাৰি কাঠৰ বাকচটো খুলি লৈছিলোঁ। কাপোৰৰ মাজত কামিজটো শুই আছিল নীৰৱে। আচলতে বহু কাপোৰৰ মাজত ভাল লগাযোৰ বাচিবলৈ মনৰ ভিতৰত যুঁজ চলিছিল। মন মগজুৰ যুঁজত আধা ভঙা বুটামৰ কামিজটোৱেই মোৰ প্ৰিয় হৈ উঠিল, য'ত লিপিত খাই আছিল অতীতৰ বহু আধা লিখা কাহিনী। নতুনকৈ অহাৰ সময়ত কামিজটোৱে নবোৱাৰীৰ দৰে উজ্বলাই তুলিছিল মোৰ সমস্ত সত্তাক, অহংকাৰী কৰি তুলিছিল মোৰ আত্মাক, যাৰ দহনত এদিন বুটামৰ এটা ভাল ভাঙি থাকিল। বহু চেষ্টা কৰিলোঁ বুটামটোৰ সেউজীয়াখিনি ঘূৰাই আনিবলৈ, কিন্তু অপাৰগ। বুজি উঠিলোঁ সেউজীয়াবোৰ জীপাল কৰিবলৈ মোৰ বুকুত বসন্তৰ প্ৰলেপ পৰিব লাগিব। প্ৰাপ্তি অপ্ৰাপ্তিৰ হিচাপ কৰি বাকচটো জপাই এটি দীঘল সুমনিয়াই দিলোঁ। আধা ভঙা বুটামৰ পৰিৱৰ্তে মোক মই বুলি চিনাকি কৰাই দিয়া সুস্থ সবল বুটাম এটি বিচাৰি খোজ আগবঢ়াই দিলোঁ। ধন্যবাদ। কবিতাৰ শিৰোনাম বহাগলৈ বেছি দিন নাই। কবি প্ৰণীতা হালৈ। কবিতা পাঠ হিৰণ্য মহন্ত। হেঁপাহৰ সাজ পিন্ধি সেউজীয়া দলিচা পাৰি আহিল মৰমৰ বহাগী। বনে বনে প্ৰভাতী পক্ষীৰ গান, ৰঙালীৰ ৰঙেৰে ভৰিল মন প্ৰাণ। বৃষ্টিমুখৰ সৌ আকাশ বিশাল, সৰাপাতৰ বুকুত বসন্তই ঢৌ খেলি খেলি উমলে। আপোন মনে সেউজী কবৰী সজাই ৰৈ ৰৈ বাজে হিয়াত বিহুগীতৰ অমিয়া ধ্বনি। নুপুৰ বজাই মেঘেও নাচিছে জীপাল কৰিবলৈ ধৰণী। বুকুৱে বুকুৱে বৈ যায় যাওঁতি যুগীয়া প্ৰেমৰ নৈ। আশাৰ বন্তি জ্বলে শুকান পথাৰখনিত, সৃষ্টিৰ গীত জোৰে শস্য শ্যামলা আই অসমী। কবিতাৰ শিৰোনাম তই যে এটি তেজাল ঘোঁৰা। কবি শোভাৰাণী কলিতা। কবিতা পাঠ হিৰণ্য মহন্ত। জনাই নাছিলোঁ, ভবাই নাছিলোঁ, তই যে আনৰ বাবে ইমান ব্যস্ত। ফুল হৈ ফুলি সুৰভি বিলাইছ, প্ৰেৰণা যোগাই সাহস দিছ। তইতো কেতিয়াও ভাগৰা নাই, দৌৰিছ মাথো দৌৰিছ এটি তেজাল ঘোঁৰা হৈ। বুকুত বাজি থকা উচুপনিবোৰ অতি সংগোপনে লুকাই ৰাখি উমি উমি জ্বলাইছ যৌৱনৰ সোণ বৰণীয়া ৰমন্যাসিক পৃষ্ঠাবোৰ। প্ৰাণৰ আৰ্তনাদ সোপাকে গিলি দুই ওঠেৰে মাথো হাঁহিবহে শিকিছ। তোৰ দীপ্ত নয়ন জুৰি কোনোবাই আগ্ৰহেৰে পঢ়িছেনে, নে কোনোবাই বুজি চাইছে? তথাপিও তই নিৰন্তৰে গতি কৰিছ এটি তেজাল ঘোঁৰা হৈ। অপূৰ্ব আভাৰে ভৰা তোৰ সুগভীৰ ব্যক্তিত্ব তুলনাবিহীন। বিজুলী চমকা তোৰ কৰ্মৰাজিৰে আনক পোহৰাই তুলিছ নক্ষত্ৰ হৈ। তই যে অপৰাজেয়, চিৰ সুন্দৰৰ অপাৰ মহিমা তোৰ বিশাল হৃদয়ৰ ভাগৰুৱা উশাহত সৃষ্টিৰেই তাৰণা। তই যে এটি তেজাল ঘোঁৰা। ধন্যবাদ।